আজি আমি আলোচনা কৰিম ইণ্ডিয়ান আৰ্মিত আপুনি কেনেকৈ আপোনাৰ ঘৰতে বহি আপোনাৰ নিজৰ মোবাইলেৰে বা ল্যাপটপেৰে এপ্লাই কৰিব পাৰিব। তো বলক আমি আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইল বা ল্যাপটপত গুগল ওপেন কৰি ল'ব। ইয়াৰ পিছত গুগলত টাইপ কৰিব ইণ্ডিয়ান আৰ্মি জয়েন আৰু এণ্টাৰ কৰি দিব। ইয়াৰ পিছত প্ৰথম অপশ্যনটোত ক্লিক কৰিব ইণ্ডিয়ান আৰ্মি জয়েন। ইয়াতে আপোনাক কেপচা এটা দিব, কেপচাটো ফিল কৰি এণ্টাৰ অফচাইড কৰিব। এইটো ইণ্ডিয়ান আৰ্মিৰ অফিচিয়েল ৱেবছাইট হয়। তললৈ স্ক্ৰল কৰিব আপুনি। ইয়াতে দেখিবলৈ পাব JCO অৰ এপ্লাই লগইন, ইয়াতে ক্লিক কৰি দিব। ইয়াতে আছে ইউজাৰ নেম। যিসকলে অলৰেডি ৰেজিষ্টাৰ্ড তেওঁলোকে ইউজাৰ নেম বা পাছৱৰ্ডেৰে লগইন কৰিব পাৰিব আৰু পাছৱৰ্ড বুলি ক'লে ফৰগেট পাছৱৰ্ডত ক্লিক কৰি পাছৱৰ্ডটো পাব পাৰিব। মই যেহেতু নতুন সেইকাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিম, ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দি আছোঁ। তললৈ স্ক্ৰল কৰিব। ইয়াতে কণ্টিনিউ অপশ্যন আছে, কণ্টিনিউত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনাৰ পাৰ্চনেল ডিটেইলছ ফিল কৰিবলৈ দিব। প্ৰথমতে আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব। ইয়াৰ পিছত আধাৰ কাৰ্ড সিলেক্ট কৰিব। মোৰ আধাৰ নাই সেইকাৰণে নন কৰি দি আছোঁ। ইয়াৰ পিছত কেণ্ডিডেট নেম, কেণ্ডিডেটজনৰ নামটো ফিল কৰিব। ইয়াৰ পিছত কেণ্ডিডেট ফাদাৰ নেম এজ গিভেন মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট, আপোনাৰ মেট্ৰিকৰ চাৰ্টিফিকেটত যিটো নেম আছে সেইটোৱেই ফিল আপ কৰি দিব। ইয়াৰ পিছত মাদাৰ নেম, আপোনাৰ ডেট অফ বাৰ্থটো দি দিব। ইয়াৰ পিছত ইমেইল এড্ৰেছ, ইমেইল এড্ৰেছটো মাষ্ট বি, কাৰণ ইয়াতে এটা OTP যাব আৰু সেই OTPটো আপোনাক ফিল আপ কৰিব লাগিব। ইয়াৰ পিছত মোবাইল নাম্বাৰটো দি দিব আপোনাৰ। আৰু সাবমিটত ক্লিক কৰি দিব। ইয়াতে লেখা আছে OTP সেন্ট ইয়ৰ মেইল ID, আপোনাৰ মেইলত OTP দিয়া হৈছে, সেই OTPটো ফিল আপ কৰি দিব আৰু সাবমিটত ক্লিক কৰিব। ইয়াৰ পিছত আপুনি ফিল আপ কৰা কিছু ডিটেইলছ ইয়াতে দেখিবলৈ পাব আৰু আপোনাৰ কিছুমান এডিশনাল ডিটেইলছ ভৰিব লাগিব। মেল জেন্ডাৰ সিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত মেৰিটেল ষ্টেটাছ আৰু আপোনাৰ হাইট। ইয়াৰ পিছত আপোনাৰ এডুকেশ্যনাল কোৱালিফিকেশ্যন, হাইয়েষ্ট কোৱালিফিকেশ্যনটো দিব। মোৰ 10+2 দিছোঁ। আপুনি এপিয়াৰিং নে পাষ্ট সেইটো দিব পাৰিব। ইয়াৰ পিছত আপোনাৰ ষ্টেট বোৰ্ড, ইয়াৰ পিছত ষ্টেটটো সিলেক্ট কৰিব।
তলতে আপোনাৰ মেট্ৰিকৰ চাৰ্টিফিকেটৰ নাম্বাৰটো দি দিব। আৰু ৰিমাষ্টাৰিং কেণ্ডিডেট হয় নে নহয় সেইটো ইয়েছ আৰু ন কৰি দিব। ইয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ড থাকিলে আধাৰ ডিটেইলছটো ভৰিব, অন্যথা আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব। ইয়াৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব। ইয়াতে তহচিলটো সিলেক্ট কৰি দিব আপোনাৰ যেটো হয়। ইয়াৰ পিছত আপোনাৰ ইউজাৰ নেমটো হ'ব আপোনাৰ যেটো জিমেইল দিছে সেইটোই আপোনাৰ ইউজাৰ নেম হ'ব। তাৰ পিছত আপুনি এটা পাসওয়ার্ড ক্ৰিয়েট কৰিব লাগিব। ইয়াৰ পিছত কনফাৰ্ম পাসওয়ার্ড কৰিব লাগিব। আৰু ওপৰত থকা ক্যাপচাটো ফিল কৰি দিব। ইয়াৰ পিছত আপুনি এবাৰ ফৰ্মখন চেক কৰিব। আৰু সেভ কৰি দিব। ইয়াৰ পিছত আপোনাৰ সন্মুখত আপোনাৰ ডিটেইলছ আহি পৰিব, আপুনি যি ফিলআপ কৰিছিল। ইয়াৰ পিছত চাব ইয়াতে এপ্লাই বুলি অপচন আছে। আপুনি যেটো পদত এপ্লাই কৰিব বিচাৰে সেই তাতে এপ্লাই কৰিব পাৰিব। ইয়াতে জিডি আছে, টেকনিক্যাল আছে, 3 নম্বৰত ক্লাৰ্ক আছে। আপুনি সিম্পলি এপ্লাইত ক্লিক কৰি দিলে এপ্লাই হৈ যাব। ইয়াতে আপুনি আপোনাৰ প্ৰফাইলটো চেক কৰিব পাৰিব। এইটো আপোনাৰ প্ৰফাইল। আপুনি যদি আপডেট কৰিব বিচাৰে তেনেহলে আপডেট কৰিব পাৰিব। ইয়াৰ পিছত আপুনি চেঞ্জ পাসওয়ার্ড কৰিব পাৰিব। আপোনাৰ এপ্লিকেশন হিষ্টৰীটো চাব পাৰিব। আপুনি যদি এপ্লাই কৰিছে কিবা ইয়াতে গৈ চাব পাৰিব। মই এপ্লাই কৰা নাই সেইকাৰণে নট ৰেকৰ্ড ফাউণ্ড দেখাই আছে। ৰেজিষ্ট্ৰেচনটো শেষ হ'ল। ইয়াৰ পিছত মই আৰু এটা ভিডিও দিম তাতে কেনেকৈ এপ্লাই কৰিব লাগিব সেইটো থাকিব। তো বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে। যদি ভিডিওটো চাই ভাল লাগে তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। কিবা সুধিবলৈ থাকিলে তলত কমেন্ট কৰি জনাব।